চাবলৈ পাম তাকেই ভাবি আছোঁ আমাৰ ঘৰতো নতুন চিনেমা এখনৰ স্ক্ৰিপ্টৰ কাম শেষ হৈছে বল কৈ আছোঁ উঠা বা মোৰ বন্ধু yes we will be friends নচলিল নাই আমাৰ ধাৰো কিন্তু কাৰো ওচৰত নাই চাই থাকক ছাৰ আমি অসমীয়া চিনেমা চলাই দেখুৱাম মন হীৰা দৈ ডেকা নহয় পিলিঙা ৰধলা পথাৰত আহিবা ঐ নিজানত মন হীৰা দৈ কথা মোক কৈছিলা মই বাঢ়ি যাব आपने तो जैकपॉट लगा दिया सर क्या पिक्चर बनाया आपने लीजिए सर मुंह मीठा कीजिए हैं सर भाई कब तक तुम स्क्रिप्ट लिख कर दोगे कब तक यहीं बैठकर हम लालसा पीते रहेंगे ओके ओके আকৌ কৈছো ঘৰ সংসাৰৰ কথা মইহে জানো तुम बीच में নায়াৰ জি মোৰ কাম হৈ গ'ল গোলাঘাটৰ এটা বহুত জৰুৰী কাম আছে চিনেমা চাবলৈ গৈছে তই আমাৰ ল'ৰাটোক কেলে মাৰি ক কলিকতাত ল'ৰাটোক তই কিয় যাব দিছিলি আমাৰ ল'ৰাটো কিয়ে মাৰি চব মাৰি পেলাই আহিছিল এৰি দিয়কচোন আজি দাদা এওঁ বাৰু হ'ল পিছে আমাৰ ছেকেণ্ড হিৰোজন কোন হ'ব মুনিন বৰুৱাৰ চিনেমা মোৰ মতে তই না ক'ব নালাগিছিল নেকি বাবা মঞ্জুলাই ৰাতিপুৱা ফোন কৰি মোক তই চিনেমাখন কৰিবি নেকি আকৌ কাকি ক্লাছ ল মঞ্জুলাক তই কৰিবি বুলি কৈ দিওঁনে বাবা মা ইমান কামুৰি নাথাকিবাচোন মই এতিয়া মডেলিং কৰি আছোঁ কৰি থাকিবলৈ দিয়া হিয়া দিয়া নিয়া মোৰ হিয়া দিয়া নিয়া তোমাৰ হিয়া দিয়া নিয়া আমাৰ হিয়া দিয়া নিয়া চাইনোচা থাকোতে গমকে নাপালো বিহু আহি পালে ঐ হেপিয়াই ফুৰোতে বুজিকে নাপালো নিনি নানানে তুমি মোৰে শুন আকাশৰে জোন বিহু মাৰি থাকোতে পলো কেনিম পলো যে চেনাই তো হিয়া দিয়া অনিয়া হিয়া দিয়া অনিয়া হিয়া দিয়া অনিয়া মিউজিকৰ পৰা অলপ আউট অফ টাচ হৈ গ'লো কি আউট অফ টাচ হৈ গ'লে পাব নাই পাপুৱে এইবাৰ মিউজিকৰ কাৰণে মানুহ বিচাৰি পোৱা নাই কিয় জুবিন গাৰ্গক ট্ৰাই কৰা গ'ল ই চিনেমাৰ গান কৰে জানো মই কি জানো তাৰ গান শুনি ভালেই পাওঁ সুধিছা তাক কৰি দিম ইয়াত চেম্পুটো ভালকৈ মাৰ এই গাড়ী উঠা উঠাইছে দেখোন এই বগাবিলাক চাবি দে গাড়িতে গেছি
কি হ'ল তহঁতে মোক কি একেবাৰে ওপৰলৈ পঠাই দিব খুজিছিল নেকি এতিয়া যাব হোৱা নাই ঢেৰ কাম কৰিবলৈ আছে নহয় মানে গ'লি ভেদহে ক'লে বোলে গাড়ীখন একেবাৰে গোন্ধাই গৈছে আৰু গাড়ীখন দুমাহমান ধোৱাও নাছিলোঁ দেখোন ভোক লাগিছে পুৰিকে খাই দিব মোক পুৰহি মাতিছিলে হেল্ল' ভাইমন দা মই জুবিন অঁ কিহে তুমিচোন পৰহি আহিম বুলি কৈছিলা খবৰে নাই যে তোমাৰ নহয় মানে ভাইমন দা মোৰো চিনেমাখনৰ কাম চলি আছে যে তাৰে মিউজিক কৰা লোকেশ্যন চাবলৈ যোৱা এইবোৰ কামতে লাগি আছো নহয় তো সময়টো মিলাবই পৰা নাই অঁ ঠিক আছে বাৰু কিন্তু তুমি মোক কেতিয়ালৈ সময় দিম বুলি ভাবিছা আজিয়ে লগ পাওঁ আজি তুমি মোক এটা কথা কোৱাচোন তুমি যে মোৰ ইয়ালৈ আহিম বুলি কৈছিলা সেইটো দিনৰ 12 বজাৰ কথা কৈছিলা নে ৰাতিৰ নহয় মানে মই ৰাতিৰ কথাই কৈছিলোঁ আপুনিতো চিনেমা কামত লাগিয়ে থাকিব ভাবিলোঁ এইটো সময়ত আহিলে আপোনাৰো কথা পাতিবলৈ ভাল হ'ব এনেকুৱা সময়ত মই কাম নকৰোঁ শুই থাকোঁ নহয় মানে মোৰো চিনেমাখনৰ ইটো সিটো ঢেৰ এইটো অৱস্থাৰে সি গান গাব পাৰিব তাৰ নিজৰে গান সি হেমন্ত আহিছেহি ভূপেন দা ট্ৰেকটো শুনাই দিব